আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ দেই। আজি বনাব লৈছোঁ জহা কোমোৰাৰ সৈতে হাঁহৰ মাংস। যিহেতু ঠাণ্ডা বতৰতো একদম হাঁহৰ মাংস খাবলৈ খুব টেষ্টি লাগে আৰু সেইকাৰণে ভাবিলোঁ আজি হাঁহৰ মাংস বনাওঁ জহা কোমোৰাৰ সৈতে। এয়া মাংসখিনিও ধুনীয়াকৈ উলিয়াই ল'লোঁ আৰু এয়া কোমোৰাখিনিও কাটি লৈছোঁ। আৰু মই পেকেটৰ মছলা একেবাৰে ব্যৱহাৰ নকৰোঁ। জীৰা, জালুক, শুকান জলকীয়া, আদা, নহৰু অকণমান সময় তিয়াই তাৰপাছতে মই ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। মানে পিছা মছলাটো দিলে খাবলৈ খুব টেষ্টি লাগে। আৰু এই মাংসখিনিও ভালদৰে ধুই নিমখ, হালধি আৰু আদা, নহৰু, শুকান জলকীয়া, জীৰা, জালুকৰ পেষ্টখিনিও দিছোঁ। ভালদৰে এইখিনি সানি আৰু অকণমান ওপৰত কেঁচা মিঠাতেলো দিছোঁ। দি পেলাই এইখিনি ভালদৰে সানি পেলাই এঘণ্টামানৰ কাৰণে মেৰিনেট কৰি ৰাখি থৈ দিম। পিঁয়াজটো বাৰু পিছতে দিম, পিঁয়াজটো এতিয়া নিদিওঁ। ধুনীয়াকৈ এতিয়া সানি আছে মাংসটো। হাঁহৰ মাংস কাৰ কাৰ প্ৰিয় বাৰু প্লিজ কমেণ্ট কৰিবচোন দেই। এয়া ধুনীয়াকৈ সানি আছোঁ মাংসটোত মছলাটো সোমোৱালৈকে। আৰু ঠাণ্ডা বতৰটো ক'বই নালাগে আৰু হাঁহৰ মাংস জুতি। এয়া ধুনীয়াকৈ সানি আছোঁ। এয়া মোৰ সানা হৈ গ'ল আৰু তাৰপাছতে এতিয়া বনাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। তেলখিনি গৰম হ'ল, তাতে অকণমান গোটা জিৰা দিছোঁ। তাৰপিছত এতিয়া মাংসখিনিও দি দিছোঁ আৰু সকলোৱে জানেই বনাবলৈ, তথাপিতো মানে ভিডিঅ'টো বনাইছোঁ বোলো শ্বেয়াৰ কৰি দিওঁ আৰু। দেখোন ধুনীয়াকৈ মাংসটো এতিয়া বহাই দিলোঁ। অকণমান সময়ৰ কাৰণে কম জুইত ধুনীয়াকৈ সিজিবলৈ দিম। এতিয়া কাটি লোৱা পিঁয়াজখিনিও দি দিছোঁ। আকৌ অলপ সময় লৰাই অকণমান সময়ৰ কাৰণে ঢাকনা মাৰি ৰাখি দিম। ধুনীয়াকৈ মাংসটো সিজি আছে। এতিয়া জহা কোমোৰাখিনিও দি দিছোঁ আৰু লগতে আলুও দিছোঁ। জহা কোমোৰাৰ সৈতে হাঁহৰ মাংস কাৰ কাৰ প্ৰিয় বাৰু? এয়া চাওকচোন, অলমষ্ট মোৰ মাংস ৰেডিয়ে হৈ গৈছে। এনেকৈ গ্ৰেভি টাইপকৈ বনাইছোঁ আৰু এয়া চাওক মোৰ আজি থালিখন। আৰু চাওকচোন কালাৰটো যে কিমান ধুনীয়া হৈছে নহয়, আৰু খাবলৈও খুব টেষ্টি হৈছিলে। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন দেই। নেক্সট এটা ভিডিঅ'ত লগ পাম। আৰু এতিয়া মই গৰমে গৰমে পৰিৱেশন কৰোঁ, আপোনালোকে চাই থাকক। বাই, আজিলৈ আহিছোঁ দেই।